হেল্ল' প্ৰিয় বন্ধু বান্ধৱীসকল, সকলোৰে ভালনে? আৰু সকলোৰে ভালে কুশলে থকাটোৱে বিচাৰোঁ। আজি মই বহু দিনৰ মূৰত দেখিছেনে একেবাৰে মানে সময় নোহোৱা নিচিনা, বিশেষকৈ ছোৱালীজনীৰ কথা আপোনালোকে জানেই। এতিয়া তাই এবছৰ পাৰ হ'ল। বাৰ্থডে কি যে ভিডিঅ' আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ আছে, একো শ্বেয়াৰ কৰিব পোৱা নাই। মানে কি হ'ল, খোজকাঢ়িবলৈ লৈছে তাই যিহেতু, আৰু সময় নোহোৱাৰ কাৰণে এয়া দেখিছে নহয়। তাৰপিছতে আজি মই বহুত পুৰণি এটা ভিডিঅ' লৈ আহিছোঁ, কাৰণ মোৰ স্মৃতি চিনস্বৰূপে মই সদায় নতুন, সদায় সজীৱ হৈ থকা, মনত সজীৱ হৈ থকা এটা ভিডিঅ' আৰু আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এতিয়া। গতিকে আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। আৰু এতিয়া মই ভিডিঅ'বোৰ কণ্টিনিউ কৰিম বুলি ভাবিছোঁ, কাৰণ বিয়াৰ ছিজন চলি আছে আৰু বহাগলৈকে বিয়াৰ ছিজন চলি থাকিব। গতিকে মই আপোনালোকক মোৰ কালেকশ্যনসমূহো দেখুৱাব লগা আছে। সেইকাৰণে মই এতিয়া কণ্টিনিউ কৰিম বুলি ভাবিছোঁ যিমান পাৰোঁ, আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই ভিডিঅ'বোৰো আপোনালোকক ৰেগুলাৰ দি থাকিব পাৰোঁ। আৰু তেন্তে ব'লকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ পলম নকৰাকৈ। আৰু কিমাননো কথা কৈ থাকিম, বহুত কথা ক'ব লগা আছে যিহেতু। ব'লক তেন্তে ভিডিঅ'টোকে চাই লওঁ।